হাই ৰাইট চোৱা এই মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ব্লগ বনাম আকৌ বহুত দিন বিৰতিৰ পাছত বনাবলৈ লৈছোঁ। আজি আমি এঠাইলৈ যাম, এই যিটো জেগাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি য'ত পিকনিক খায় সেই পিকনিকস্থলীলৈ যাম। সেই জেগাটোত গৈ তোমালোকক লাইভ এটা দিম, তোমালোকে চাবা। আৰু মোৰ লগত কোন যাব চোৱাচোন। তোমালোকৰ যে আগৰ ভাতৰ ৰান্ধনি বিখ্যাত মানুহ আজি ব্লগটো খুব জমনি ব্লগ হ'ব আৰু মহিমখোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সম্পূৰ্ণ সময় ভিডিঅ' চাব, স্কিপ নকৰিব, কাৰণ আজি ব্লগটো খুব জমনি ব্লগ হ'ব। ঠিক আছে, আমি সেইবিলাক তালৈ যাম, তাত গৈ বনামগৈ। তোমালোকে শেষলৈকে চাবা বুলি মোৰ কোনো থাকিলে তোমালোকলৈ। এয়া ওলাই আহি আছোঁ এই যিটুকুৰা জেগা চেঁচা বুলি কয়, চেঁচালৈ বুলি আমি আহি আছোঁ গাড়ীত। আৰু মোৰ লগত আহিছে PK, চিনি পাইছে PK তোমালোকে সকলোৱে। এয়া আহিছোঁ, তোমালোকে মই তাতো গৈ ধুনীয়া প্লেচবিলাক তোমালোকক দেখুৱাম দেই। তাত আপোনাৰ ব্লগটো হ'ব চেঁচা বুলি কয় জেগাডোখৰ, মানে তেওঁলোকে মোক কৈছে খুব ধুনীয়া জেগা, আৰু মই ইউটিউবতো চাৰ্চ কৰি চালোঁ, খুব ধুনীয়া জেগা। আপোনালোকে চাওক আৰু মহিমখোৱা চেনেলটোত মানে মোকো চাব। মোৰ ইউটিউবত PK নাথ বুলি আছে, PK নাথ বুলি মাৰি দিলেই পাব বাৰু। পাৰিলে চেঁচা নদী প্লেচ তোমালোকে চোৱাচোন, কি ধুনীয়া চেঁচা নদী প্লেচ। ইয়াতে সকলোৱে পিকনিক খাই বনভোজ খাই, কি ধুনীয়া মস্তি পৰিৱেশ দেখিছা তোমালোকে চোৱাচোন। চেঁচাৰ পৰিৱেশ, এয়া চেঁচা নদী এখন বৈ আছে, শিলৰে নদী হয়। আৰু আগলৈ গৈ থাকিম। এয়া বৰ্তমান আমি মুখতে পাইছোঁহি, সেই মুখতে ৰাইজে বহিছে পিকনিক খাবৰ কাৰণে। আৰু ভিতৰলৈ বহুত আছে, এইবিলাক দেখুৱাম গৈ। পাহাৰীয়া জেগা, কি ধুনীয়া লাগিছে চাই, দেখি কি মস্তি লাগিছে। পাথৰ চোৱা, পাথৰৰ মাজে মাজে পানীৰ শব্দ, কুলু 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 কৈ নিজৰা বোৱা দি বৈ আছে। শুনিছাই তোমালোকৰ পানীৰ শব্দ, কি ধুনীয়া মজা লাগিছে শব্দ শুনি। তেওঁবিলাকে মোক বাই কৰি দিছে, ভিডিঅ' তুলি থকা দেখি বাই কৰি দিছে। চোৱাচোন কি মস্তি জেগা, কি ধুনীয়া প্লেচ। এইফালে পাহাৰ, ইফালেও এটা পাহাৰ, ইফালেও এটা পাহাৰ, দুইটা পাহাৰ লগ হৈ এডোখৰতে তাৰ সুৰংগই দিয়ে নদীখন বৈ আহি আছে। যাম আৰু আগলৈ যাম, চামগৈ, তাতো তোমালোকক ভিডিঅ' তুলি দেখাম। চোৱা এয়া সুৰংগৰ ওচৰত মোৰ বহুত ভয় লাগিছে। মোৰ ভয় লগা এটা পৰিৱেশ, কিমান এটা যে ভয় লগা, কিমান এটা ভয়ংকৰ পাহাৰ, যেন গাতে পৰিব তেনেকুৱা লাগে। প্ৰকোপত মই এবাৰ যাবলৈ ভয় লাগিছে দেই। আগত বাৰু এওঁবিলাক গৈ আছে, আগৰসকল গৈ আছে বাৰু, ময়ো গৈ থাকোঁচোন, কিনো দেখোঁগৈ। জংঘলৰ মাছ, কি যে মস্তি জেগা, কি যে মস্তি জেগা আছে। আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া, অসম নহয় আৰু অৰুণাচলৰ ভিতৰত বাৰু, অৰুণাচলৰ হয়। এইটো সুৰংগ দেখিলা, সেইটো সুৰংগ, সেই সুৰংগটো যাবলৈ মোৰ ভয়, মই নাযাওঁগৈ আৰু। তোমালোকে দেখিছানে সুৰংগটো? এজন গৈ আছে, এজন গৈ আছে সুৰংগৰ ভিতৰলৈ, এজন ওলাইছে সুৰংগৰ ভিতৰৰ পৰা, সেইফালে সোমাই গ'ল। বা মোৰ যাবলৈ কিন্তু বহুত ভয়। দেখিছানে কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া। মোক কেমেৰাই ঢুকি নাপায়, মই এনেকৈ কৰিয়ে দেখুৱাইছোঁ দেই। সেই সুৰংগৰ ভিতৰৰ পৰা ওলাই আহিছে। এই সুৰংগৰ ভিতৰলৈ যাওঁ, যি হ'ব হ'ব। এককাল পানী হ'লে নাযাওঁ আৰু, এআঁঠু পানীলৈকে যাম, তোমালোকক দেখুৱাম। অ'ৰা ভাইটি, পানী কিমান দ? কিমান পানী? চাপাটোকে পালাগে? নাপালাগাই বাৰু, ঠিক আছে। এয়া দেখিছাই, এয়া সুৰংগ আছে মাছ এইফালে, আৰু বহুত দূৰ আছে। নাযাওঁগৈ, যাবলৈ ভয় লগা পৰিৱেশ। আৰু অলপ যোৱা হ'লে বৰষুণ দি থকা জেগা পালোঁ হয়, এতিয়া নাপালোঁ। নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল আৰু ভতিজাসকল। তোমালোকৰ মোৰ এইটো আগৰ ব্লগ আছিল। মই পিকনিক খাবলৈ যেতিয়া মই গৈছিলোঁ, জানুৱাৰী যেতিয়া চেঁচা নদীত যেতিয়া পিকনিক খাবলৈ গৈছিলোঁ, তেতিয়াই বনাই থোৱা আছিল। আৰু এইটো দিবলৈ মই পাহৰি আছিলোঁ, এতিয়া মই দি দিছোঁ। তোমালোকে যাতে মোক বেয়া কমেণ্ট নিদিয়া, তাৰে তোমালোকক কামনা কৰিলোঁ। ধন্যবাদ, তোমালোকে চাবা। ধন্যবাদ, থাকিল।